চাওক সুদা নাৰিকলৰ পাত বেলেগ একো নাই অকল নাৰিকলৰ পাত তো কেনেকুৱা লাগিছে ভাল লাগিছেনে বাৰু যদি ভাল লাগিছে আৰু যদি আপোনালোকক বনাব বিচাৰে নাৰিকলৰ পাতৰ এনেকুৱা এটা পেপা আৰু বনাই কিনে বজাব বিচাৰে যদি বনাব বিচাৰে বজাব বিচাৰে শিকিব বিচাৰে তেন্তে ভিডিঅ'টো চাওক কাৰণ আজি মই দেখাম আপোনালোকক এটা নাৰিকলৰ পাতে কেনেকৈ আপুনিও এনেকুৱা এটা পেপা বনাব পাৰিব তেন্তে বলক প্ৰথমে চাই লওক আমাৰ ইণ্ট্ৰ'টো তাৰপিছত আৰম্ভ কৰিম আমাৰ ভিডিঅ'টো মানে ভিডিঅ'টো বেছি দীঘল নহ'ব 3 মিনিটমান হ'ব সেইকাৰণে ইণ্ট্ৰ' লগাই অকণমান দীঘল কৰি দিছোঁ আৰু বেয়া আছে নে পাব বলক নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ হাতত নাৰিকলৰ পাত লৈ নাৰিকলৰ পাত আৰু আজি এই নাৰিকল পাতে আপোনালোকক এনেকুৱা এটা বস্তু বনাই দেখাম মানে এনেকুৱা এটা পেপা বনাই দেখাম যিটো পেপা আপোনালোকে বজাব পাৰিব আৰু সজাব পাৰিব তো সেই পেপাটো বনাবৰ কাৰণে প্ৰথমে আপোনালোকে নাৰিকলৰ পাতখিনি এনেকৈ কাটি লওক মই বহুত কাটিলোঁ বাৰু 2 কিলো কাটিলেও বেছি নালাগে এনেকৈ কাটি লওক এৰুৱাই ইয়াৰ পৰা বস্তুটো এনেকৈ এৰুৱাইটো কাটি লওক তাৰপিছত কাটি লোৱাৰ পাছত দেখাইছোঁ ৰ'ব আৰু কাটি লোৱাৰ পাছত ইয়াৰ পৰা ইমানটুকুমান এটুকুৰা কাটি লওক মানে এৰুৱাই লওক ছিঙি লওক ইমানটুকুমান তাৰপৰা এটুকুৰা ছিঙি এনেকৈ সমানে দুটা ভাগ কৰি দিয়ক তাৰপৰা কাটি থোৱা নাৰিকলৰ পাত এটা লওক আৰু ইয়াৰ ওপৰত একদম গুড়িৰ পৰা আৰম্ভ কৰিব একদম গুড়িৰ পৰা ইমানৰ পৰা আৰম্ভ কৰি পকোৱা আৰম্ভ কৰক বেলেগ একো কাম নাই মাত্ৰ পকাই যাব লাগে বৰ বেছি টানো নকৰিব বেছি ঢিলাও নকৰিব মাত্ৰ পকাই যাওক মানে জোখত কৰিব একদম গুড়িৰ পৰা পকাব একদম গুড়িৰ পৰা এখিলামান পাত পকাই হোৱাৰ পাছতে বস্তুটো টেষ্ট কৰি চাওক যে বাজিছেনে নাই বজা যদি নাবাজে তেতিয়া বেছি ডাঙৰ কৰি লাভ নাই আকৌ খুলিব লাগিব মাথাবোৰ এনেই বেয়া হ'ব তো সেইকাৰণে প্ৰথমেই সৰুতে টেষ্ট কৰি চাওক যে বাজিছেনে নাবাজিছে তো আমাৰ এইটো ধুনীয়াকৈ বাজিছে ধুনীয়াকৈ বাজিছে এতিয়া মাত্ৰ বেলেগ একো কাম নাই ইয়াত যে পকাই যাব লাগে আপুনি বস্তুটো যিমান ডাঙৰ কৰিব সিমানে ডাঙৰ আৱাজ ওলাব এতিয়া অকণমানি হৈ আছে কাৰণে পি আৱাজ ওলাইছে বেছি ডাঙৰ হ'লে টৰ আৱাজ ওলাব ডাঙৰ গাড়ীয়ে হৰ্ণ দিয়া গোটেই আৱাজ ওলাব তো এতিয়া বলক পকোৱা আৰম্ভ কৰোঁ টানকৈ পকাব দেই নহ'লে ঢিলাকৈ পকালে আকৌ পুটুককৈ গুটিখিনি হুলকি যাব আৰু হুলকি গ'লে আকৌ প্ৰথম পৰা পকাব লাগিব মাজে মাজে টেষ্ট কৰি চাব আৱাজটো ডাঙৰ হৈছে নে নাই হোৱা অলপ ডাঙৰ হৈছে হৈ গ'ল বহুত দীঘল হ'ল আৰু দীঘল কৰিলোহেঁতেন কিন্তু বৰ্তমান মোৰ ওচৰত নাৰিকলৰ পাত শেষ হ'ল আৰু নাই সেইকাৰণে ইমানটোৱে হ'ব আপোনালোকে পাৰে যদি ইয়াতকৈ আৰু ডাঙৰ কৰিব পাৰিব তো মই আৰু ডাঙৰ নকৰোঁ ইমানটোৱে হ'ব তো যেতিয়া হৈ যাব পাতখিলা ৰখাবৰ কাৰণে এনেকুৱা কাঁইট এটা লওক কাঁইট বা মাৰি পাত ল'লেও হ'ব এনেকৈ খুচি দিয়ক ভালকৈ খুচিব চাব যাতে পাতটো খোল খাই নাযায় যদি কেনেবাকৈ পাতটো খোল খাই যায় গোটেইটোৱে খোল খাই যাব সেইকাৰণে ভালকৈ ৰৈ থকাকৈ ডাঠকৈ কাঁইট এটা ভৰাব হ'ল চাওক হৈ গ'ল বনি গ'ল আমাৰ নাৰিকলৰ পাতৰ পেপা তো এতিয়া এইটো দেখিবলৈ অলপ ভাল লাগিব কাৰণে এনেকুৱা অলপ বেকা কৰি দিয়ক বস্তুটো এনেকৈ বেকা কৰি দিয়ক বেছি বেকা নকৰিব আকৌ ওলাই গুচি যাব সেইকাৰণে অলপ বেকা কৰক যিমানটো যায় আৰু সিমানটোলৈ বেকা কৰক ইয়াৰ ওপৰত কাগজ চাগজ মেৰিয়াই মেলিও অলপ দেখিবলৈ ভাল কৰিব পাৰে বস্তুটো সজায়ো থ'ব পাৰিব ৰং চং দি কোলা ৰং দি দিলে ভাবিব একদম মোহৰ শিঙৰ গোটেই একদম চেম লাগিব এইটো আপোনালোকৰ কথা কি কয় কি নকয় সেইকাৰণে তো ইমানেই তো এতিয়া এইটো টেষ্ট কৰি চোৱা যাওক বহুত ডাঙৰ আৱাজ দিছে কিন্তু আৰু ডাঙৰ হ'লে আৰু ডাঙৰ আৱাজ দিলে বহুত ডাঙৰ আৱাজ দিছে এতিয়া মই চৰবত বহি আছোঁ কিমান দূৰলৈকে আৱাজ কৰিছে মই শুনিব পাৰিছোঁ কিন্তু আপোনালোকে নাজানো কিমান ডাঙৰকৈ আৱাজটো শুনিছে কিন্তু বহুত ডাঙৰকৈ দিছে এতিয়া তথাপি আকৌ এবাৰ বজাই দেখাই দিছোঁ চাওক সাধাৰণ কাম সৰু কাম একো নাই জাষ্ট
চেপেটা কৰিব লাগে আৰু পকাব লাগে আৰু এই বস্তুটো যিমানে ডাঙৰ কৰিব সিমানে আৱাজটো বেছি ডাঙৰ হ'ব তো আৰু সৰু এটা বনাই থৈছিলোঁ সেইটো বজাই দেখাইছোঁ এইটো মাতটো বেছি ডাঙৰ কাৰণ এইটো চেপেটাটো ডাঙৰ অলপ বেছি চেপেটা কৰিলেও অলপ বহল কিন্তু এইটো হৈছে ঠেক সেইকাৰণে চাই লওক কাৰণ যিমানে বহল কৰিব সিমানে বেছি ডাঙৰকৈ মাতটো ওলাব তো এইটো মাত শুনক হ'ল আৰু ইমানেই মহৰ শিঙৰ নহয় প্লাষ্টিকৰ নহয় এটা নাৰিকলৰ পাতে আপোনালোকক পেপা বনাই দেখালোঁ আশা কৰোঁ নিশ্চয় ভাল পালে আপোনালোকে নিশ্চয় বনাই চাব বজাই চাব তো ভাল লাগে বনাই চাব নিশ্চয় ভাল লাগে বজাই ভাল লাগে তো আৰু যদি ভিডিঅ' চাই ভাল পালে তেন্তে নিশ্চয় এটা লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি আৰু ঘণ্টাটো বজাই থৈ যাব তো আজিলৈ ইমানেই সোনকালে এটা নতুন ভিডিঅ' লগ পাম তো বাই ধন্যবাদ